জয় জুবিন্দা, জয় জুবিন্দা, জয় জুবিন্দা। সাকিতে জ্বালা আরামছে না এজনে ধুনাটো জ্বলাই না না ধুনাটো জ্বলাই দিয়া ওই ডিপ মার ফটা মনতা অৱলম্বন কৰিম সেয়েহে সমূহ ৰাস্তাৰ ইপাৰে সিপাৰে থকা সমূহ ৰাইজক আমি আমাৰ শ্ৰদ্ধাঞ্জলি কি ক'ব লাগে আজি আজি আমি অতি দুখেৰে জনাব বিচাৰিছোঁ আমাৰ মাজৰ পৰা হেৰাই যোৱা আমাৰ সকলোৱে পৰিচিত আমাৰ বালিপাট এবাৰ নহয় দুবাৰকৈ আমাৰ সাংস্কৃতিক অনুষ্ঠান পৰিৱেশন কৰা জুবিন গাৰ্গ আমাৰ মাজৰ পৰা হেৰাই গৈছে। আমি বালিপাৰা বইজ ক্লাব, বালিপাৰা পেপচি ক্লাব আৰু বালিপাৰা আমি অতি দুখেৰে জনাব বিচাৰিছোঁ যে আমাৰ মাজৰ পৰা সকলোৱে পৰিচিত জুবিন গাৰ্গ যোৱাকালি হঠাৎ আমাৰ মাজৰ পৰা হেৰাই গৈছে। আমাৰ এই অঞ্চলত এবাৰকৈ নহয় দুবাৰকৈ তেওঁ সাংস্কৃতিক অনুষ্ঠান পৰিৱেশন কৰিছিলে। আমি বালিপাৰা বইজ ক্লাব, বালিপাৰা পেপচি ক্লাব আৰু বৃহত্তৰ বালিপাৰা যুৱ মঞ্চৰ উদ্যোগত তথা বালিপাৰা ৰাইজৰ সহযোগত আজি তেওঁৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠান এই বালিপাৰা অঞ্চলৰ মাজমজিয়াত আমি অনুষ্ঠিত কৰিছোঁ। ইয়াত সমূহ ৰাইজেই সহযোগিতা আগবঢ়াইছে। আমাৰ তিনিওটা সংগঠনৰ ক্লাবৰ সকলো সভাপতি সম্পাদক লগত আছে। লগতে বালিপাৰা ব্যৱসায় সন্থাৰ লগতে বালিপাৰা ৰাইজ বিশেষভাৱে ওতঃপ্ৰোতভাৱে জড়িত হৈ এই অনুষ্ঠানটি সাফল্যমণ্ডিত হাৰ্টথ্ৰব জুবিন দা আমাৰ মাজত উপস্থিত নাই। আজি তেওঁ দীঘলীয়া সম্বোধন কৰিছে। আমাৰ সকলোৱে এৰি থৈ তেওঁ আমাৰ মাজত নাই যদিও আজি আমাৰ জুবিন দা আমাৰ মাজত হেৰুওৱা নাই, তেওঁ আমাৰ মাজত আছে। আমি সমগ্ৰ আমাৰ ৰাইজ ঘূৰাই আহিছোঁ। আজি এটাই আমি গোটেই নিশা খোৱা আজি আমি যিটো অমূল্য ৰত্ন আজি আমাৰ মাজৰ পৰা হেৰাই গৈছে, সেই অমূল্য ৰত্নক আমি শ্ৰদ্ধাঞ্জলি জ্ঞাপনৰ কাৰণে সমগ্ৰ অসমবাসী আজি ওলাইছে। তাৰ লগে লগে আমাৰ আমাৰীবাৰীৰ যিসমূহ ৰাইজ আছে সমূহ ৰাইজে ওলাই একত্ৰিতভাৱে আজি আমাৰ এই জুবিনদাৰ যি শেষ যাত্ৰা তেওঁৰ লগত আমি সহভাগী হৈ আজি তেওঁলৈ আমি শ্ৰদ্ধাঞ্জলি আগবঢ়াবৰ কাৰণে ইয়াত উপস্থিত হৈছোঁ। সকলোকে মই এবাৰ বিনম্ৰ অনুৰোধ, জুবিন দা লাভ ইউ, জুবিন দা লাভ ইউ, জয় জুবিন দা।